বেছি হৈ গৈছে অলপ আগলৈ গুচি গৈছে চ' তেওঁলোকক মাতোঁ এণ্ড দেন আগলৈ যাত্ৰা কৰোঁ আৰু গাইজ আগত কি দেখা পাওঁ সেইটো আপোনালোকক দেখাম চ' চাই থাকক ভিডিঅ'টো এণ্ডলৈকে অলপ স্কিপ নকৰাকৈ গাইজ ভিডিঅ' মানে ভাল ক্লিপ এটা লৈ লওঁগৈ চ' গাইজ সেইটো দিয়ে বুলি জনা নাছিলোঁ বাট চবেই আহিলে যদি আহি যাওঁ এণ্ড ইয়াৰ পৰা যোনটো ভিউ গাইজ সেইটো নেক্সট লেভেল ভিউ চাই থাকক গাইজ দিছ ইজ নেক্সট লেভেল আৰু গাইজ ইয়াতকৈ শব্দ দি মানে বুজাব নোৱাৰোঁ গাইজ যিটো অনুভৱ হৈ আছে আপোনালোকে এবাৰ আহক আৰু গাইজ ইয়াত এণ্ড গাইজ এইটো চাওক এইটো ভিউ গাইজ গাইজ এইটো মাজত গড় আছে দেন হৰিণাখিনি আছে আগত হাতী আছে চ' সেইজন দাদা আমাৰ ইউটিউবাৰ দাদা তাতে ৰখি আছে আৰু গাইজ বিকাশ জোচ মানে যোনে আমাৰ জীপখন চলাই আছে চ' দাদাই কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ আহিছে চ' দেখাই আছোঁ আপোনালোকক কি কথা কয় দ্বিতীয় বিশ্বযুদ্ধৰ এখন জেট ফাইটাৰ আছিলে এইটো আপোনাৰ ভগ্নাংশটো আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত দ্বিতীয় বিশ্বযুদ্ধৰ মানে পৰি আছিলে তাৰপৰা উঠাই আনি পেলাই ইয়াত থৈছে ইয়াতে ডাঙৰ অংশ এটা আছিলে কিন্তু এই সৰু অংশটো ইয়াতে এৰি থৈ গ'লে এইটো নিব নোৱাৰিলে এইটোৱে ন অঁ যোনটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ জেট প্লেনৰ এটা ইঞ্জিনৰ পাৰ্ট হয় চ' এই দাদাই ক'লে আমাক চ' ইনফৰমেশ্যনটো পালোঁ আৰু আপোনালোকক দেখাই দিলোঁ ইগলৰ বাঁহ দাদাই কৈছে আমাক জনাইছে ইগলৰ বাঁহ ইয়াত দেখিছে নিশ্চয় আপোনালোকে ভাল লাগিছে ইগলৰ বাঁহ দেখিছোঁ আগলৈ আৰু ধুনীয়া ধুনীয়া বস্তু চ' আগত আৰু ভাল ভাল বস্তু দেখাম এইটো এণ্ড পইণ্ট ইয়াৰ পৰা আৰু গাড়ী নাযায় আৰু চ' এণ্ড পইণ্ট পালোঁ এণ্ড বাকী আৰু চাওঁ যাওঁতে যদি কিবা দেখা পাওঁ তেতিয়া আপোনালোকে আৰু এটা ক্লিপ দেখাই দিম আৰু এটা পইণ্ট আছে চাবলৈ চ' গাইজ বহুত ভাল নিউজ বেয়া লাগিছিলে মনটো অলপ ইমান সোনকালে শেষ হৈ গ'ল বুলি চ' গাইজ চাই থাকক ভিডিঅ'টো এণ্ডলৈকে এণ্ড দেখাই আছোঁ নেক্সট পইণ্টটো গাইজ চাই থাকক গাইজ যোনটো ৰাস্তা আমি থৈ গৈছিলোঁ এতিয়া সেইফালে গৈ আছোঁ চাই থাকক কি দেখা পাওঁ গাইজ এইটো পাৰ্ট ছেকেণ্ড পাৰ্ট আপোনালোকে চাই আছে ভিডিঅ'টো এনজয় কৰক গাইজ কিবা টাৱাৰ চাৱাৰ আছে তাত উঠিকে 360 ভিউ এটা দিব চেষ্টা কৰিম গাইজ চৰাইটোৰ নাম হ'ল ইণ্ডিয়ান ৰ'লাৰ অসমীয়াত নীলকণ্ঠ
next level guys. And guys, এতিয়া আপোনালোকে অলপ মিউজিক ভিডিও এনজয় কৰক guys. So guys, আমি এতিয়া ওপৰলৈ গৈ আছোঁ and ওপৰৰ পৰা আপোনালোকক ভাল ভিডিঅ' শ্বৰ্ট এটা দিব চেষ্টা কৰিম. তো চাই থাকক guys, ভিডিঅ'টো এণ্ডলৈকে অলপ স্কিপ নকৰাকৈ guys. So guys, এইটো ভিউ চেক কৰক guys. This is next level guys. This is next level মানে guys ইয়াতকৈ শব্দ দি বুজাব নোৱাৰা ফিলিংছ guys. So guys, এইটো ভিডিঅ' ইয়াতে কৈছোঁ. যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। Till then, bye bye guys.